নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ আৰু এইখিনিৰ পৰাই এক্সামত তোমালোকে এজ ইট ইজ ছেম কমন কুৱেশ্যন পাই যাবা। আৰু তোমালোকৰ যিকোনো ডাউট হওক তোমালোকে এইটো হোৱাটছএপ নম্বৰত মোক মেছেজ কৰিব পৰা। মই তোমালোকৰ বাবে অলৱেজ ৰেডি আছোঁ হেল্প কৰিবৰ কাৰণে। আৰু তোমালোকে চেনেলটো সোনকালে ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ আগত তাৰমানে যিবোৰ চেপ্টাৰ মই লৈ আহিম ইম্পৰ্টেণ্ট কুৱেশ্যন প্লাছ MCQ সেইখিনি তোমালোকে যাতে আগতে সোনকালে চাব পৰা। তো বলা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ, শেষলৈকে ভিডিঅ'টো চাবা। চ' প্ৰথমটো MCQ কি কৈছে যে উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব ক নাম্বাৰ পানীৰ পৰিবহণ। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 2টো কি কৈছে চোৱা, যে স্বপক্ষী পুষ্টিৰ বাবে প্ৰয়োজনীয়, এইটো হৈছে তোমাৰ অপশ্যন নম্বৰ গ ওপৰৰ আটাইকেইটা। ঠিক আছে, তাৰপিছত 3 নম্বৰ MCQটো কি কৈছে চোৱা, যে তলৰ কোনটো এনজাইমে প্ৰটিন পাচনত সহায় কৰে, এইটো কাৰেক্ট অপশ্যন হৈ যাব গ নাম্বাৰ পেপচিন। তাৰপিছত আহা 4 নম্বৰ MCQখনলৈ যাওঁ আমি, যে মানুহৰ হৃদযন্ত্ৰৰ কোঠালীৰ সংখ্যা, তো এইটো হৈছে তোমাৰ গ নাম্বাৰ 4টা। ঠিক আছে, তাৰপিছত আহা আমি 5 নম্বৰ MCQখনলৈ যাওঁ, আমাৰ দেহত শক্তি সঞ্চিত হয়, তাৰমানে শক্তি ক'ত জমা হয় আমাৰ দেহত। ঠিক আছে, এইটো কাৰেক্ট অপশ্যন হৈ যাব খ নাম্বাৰ গ্লাইক'জেনত, তাৰমানে গ্লাইক'জেন হিচাপে আমাৰ শৰীৰত কি হয় শক্তি তাৰমানে জমা হৈ থাকে। তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 6টো কি কৈছে চোৱা, অক্সিজেনৰ অনুপস্থিতিত হোৱা শ্বসনক কি বোলে, এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ অবাধ শ্বসন। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 7, যে মানুহৰ ৰেচনতন্ত্ৰৰ মূল একক হ'ল, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব খ নাম্বাৰ নেফ্ৰন। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 8টো কি কৈছে চোৱা, যে শালুক সংশ্লেষণৰ ফলত উৎপন্ন হোৱা গেছটো হ'ল, এইটো হৈ যাব তোমাৰ কাৰেক্ট অপশ্যন ক নাম্বাৰ অক্সিজেন। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 9টো চোৱা কি কৈছে, আমাৰ লালুটিত থকা উৎসেচকবিধ হ'ল, এইটো কাৰেক্ট অপশ্যন হৈ যাব খ নাম্বাৰ এমাইলেছ। আৰু এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয় HSLC 2027ৰ কাৰণে, এইটো মনত ৰাখিবা। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 10টো চোৱা কি কৈছে, উদ্ভিদৰ পাতত থকা ছিদ্ৰবোৰক কি বোলে, বহুত ইম্পৰ্টেণ্ট MCQ হয়, এইটো কাৰেক্ট অপশ্যন কোনটো হৈ যাব তোমাৰ ক নাম্বাৰটো পত্ৰৰন্ধ্ৰ। ঠিক আছে, তাৰপিছত আহি যোৱা MCQ নাম্বাৰ 11টো, তেজৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল, এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয়, মনত ৰাখিবা। এইটো কাৰেক্ট অপশ্যন হৈ যাব স্পেগনোমেনমিটাৰ, তোমাৰ গ নম্বৰটোৱে কাৰেক্ট। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 12টো চোৱা কি কৈছে, যে পাইৰুটিভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত ঘটে, বহুত ইম্পৰ্টেণ্ট MCQ হয়, এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ মাইটকণ্ড্ৰিয়া। ঠিক আছে, এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 13টো চোৱা কি কৈছে, খাদ্যনলীৰ কোনটো অংশত খাদ্যৰ সম্পূৰ্ণ পাচন ঘটে। ঠিক আছে, তো এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ গ ক্ষুদ্ৰান্ত। তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 14টো চোৱা কি কৈছে, মাছৰ হৃদযন্ত্ৰত কেইটা কোঠালী থাকে, তো এইটো খ তাৰমানে তোমাৰ কাৰেক্ট অপশ্যন হৈ যাব খ নাম্বাৰটো 2টা। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 15টো চোৱা কি কৈছে, উদ্ভিদৰ দেহত খাদ্যৰ পৰিৱেশন কোনে কৰে, বহুত ইম্পৰ্টেণ্ট MCQ হয়, এইটো কাৰেক্ট অপশ্যন হৈ যাব খ নম্বৰ ফ্লোৱেম। চ' জাইলেমে পানীৰ কাম কৰি আছিলে, ফ্লোৱেমে কি কৰি আছে খাদ্যৰ, তাৰমানে খাদ্য কেনেকৈ যোগান ধৰিব লাগে এইটো ফ্লোৱেমে কৰি আছে। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 16টো চোৱা কি কৈছে, এমিবাই কিহৰ সহায়ত খাদ্য সংগ্ৰহ কৰে, এইটো বহুত ইম্পৰ্টেণ্ট MCQ হয়, এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ কীটপথ, এইটোক ইংলিছত চিউডোপডিয়া বুলি কয়। ঠিক আছে, তাৰপিছত আহি যোৱা MCQ নম্বৰ 17টো চোৱা কি কৈছে, শ্বেতসাৰক শৰ্কৰালৈ ৰূপান্তৰ কৰা উৎসেচকটো হ'ল, এইটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ ক লালুটি এমাইলেছ। ঠিক আছে, তাৰপিছত আহি যোৱা কুৱেশ্যন নম্বৰ 18টো চোৱা কি কৈছে, বৃক্কৰ পৰা মূত্ৰাশয়লৈ পানী কঢ়িয়াই নিয়াৰ নলীডালৰ হ'ল, এইটো হৈছে তোমাৰ মূত্ৰ নলী।
ঠিক আছে তাৰমানে এই এনেকুৱা যে আছিলে না ওপৰৰ পৰা তাৰমানে তোমাৰ এনেকৈ যে মূত্ৰনলী আহিছিলে দুটা হয় না নাই এনেকৈ তো এইটো কথা সুধিছে এইটো হৈছে তোমাৰ মূত্ৰনলী এইটো মূত্ৰথলী হয় য'ত তোমাৰ মূত্ৰ জমা হয় ঠিক আছে এইটো এটা পাইপৰ নিচিনা থাকে এইটো মূত্ৰনলী বুলি কয় তো এইটোৰ পৰা তাৰমানে যোনটো মূত্ৰ আছে এইটো ইয়াৰ পৰা ইয়ালৈকে আহে বুজি পাইছা তো সেইটোৱে সুধিছে কুৱেশ্যনত ঠিক আছে এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 19 চোৱা কি কৈছে সভা শ্বসনত এক অণু গ্লুকোজৰ পৰা কিমান এটিপি উৎপন্ন হয় যেটো কাৰেক্ট অপশ্যন হৈ যাব অপশ্যন নম্বৰ খ 38টা ঠিক আছে এতিয়া আহি যোৱা কুৱেশ্যন নম্বৰ 20 মানুহৰ তেজত থকা অক্সিজেন বাহকবিধ হ'ল এটা হৈছে তোমাৰ খ নম্বৰ হিমোগ্লোবিন ঠিক আছে আৰু এইটো মনত ৰাখিবা যে HSLC 2027 এইটো কুৱেশ্যন আহিছে যে হিমোগ্লোবিনৰ কাম কি এনেকৈ দিব পাৰে বা অক্সিজেন যে কঢ়িয়াই নিয়ে এইটো কোন কৰে বুজি পাইছা এনেকৈ আহিব পাৰে আৰু সালোক সংশ্লেষণৰ টপিকটো ভালকৈ চাবা তাৰ পৰা এটা MCQ 100% এইবাৰ আহিবই বুজি পাইছা তো এইখিনি আছিলে 20টা মোষ্ট ইম্পৰ্টেণ্ট MCQ এইখিনি লৈ কিনে জলদিকৈ তোমালোকে কমপ্লিট কৰি লোৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ নেক্সট চেপ্টাৰ তোমালোকৰ কি আছে নিয়ন্ত্ৰণ আৰু সম্বন্ধ এইটো লৈ আহি আছোঁ ঠিক আছে তো থেংক ইউ ছ' মাছ আৰু আপকামিং লেকচাৰবোৰৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এইটো মই কৈয়ে দিলোঁ তো আজি তোমালোকৰ পৰা মই বিদায় লৈছোঁ ধন্যবাদ